খালি খালি যেন লাগিছে। দাদা কেনেকৈ নকবা দাদা, কেনেকৈ নকবা। যদি সজান্তে কৰিছো কিবা ভুল, ক্ষমা বিচাৰিছো তোমাৰ চৰণত ধৰি। এই অভাৱী ক্ষমা কৰিবা দাদা, ক্ষমা কৰিবা। বলা বন্ধু বসুদেৱ, ৰথৰ সাৰথি মই নিজেই হম, দৈৱকীক তোমাৰ ঘৰত থৈ আহিমগৈ। বলক মহারাজ। কংস কোন তাৰ ইমান সাহস মোৰ নাম ধৰি মাতিবলৈ? কোন পাপিষ্ট? ঐ কোন নৰধম? কংস, মই দৈৱবাণী। দেৱতাৰ বাণী? এই কংসৰ নাই প্ৰয়োজন। প্ৰবল প্ৰতাপী পৃথিৱীৰ একছত্ৰী ৰজা কংসলৈ এই দৈৱবাণী? মই যে দেৱতা, মই যে ভগৱান। প্ৰবঞ্চক প্ৰতাৰকৰ দল, দেৱতাবৃন্দ, চলনা নকৰিবি এই কংসৰ লগত। চিৰশত্ৰু তহঁত মোৰ, চিৰশত্ৰু। ডাঙৰ ভনীক ৰথৰ সাৰথি হৈ বিদায় দিব ওলাইছ আদৰ সাদৰ। দৈৱকী তোৰ চৰম শত্ৰু কংস আজিৰ পৰা জানিবি নিশ্চয়। দৈৱকী তোৰ ভনী নহয়, চিৰবৈৰী। যিয়ে তোক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিব, তেওঁৰেই মাতৃ কংস, তেওঁৰেই মাতৃ। বুজিছ কংস, দৈৱকী তেওঁৰেই মাতৃ। নাই নাই, এয়া মিছা কথা, এয়া মিছা কথা। দৈৱকী মোৰ শত্ৰু হ'ব নোৱাৰে। তাই মোৰ ভনী, তাই মোৰ অতি আদৰৰ ভনী। তাই মোৰ কেতিয়াও শত্ৰু হ'ব নোৱাৰে। ভনীও কেতিয়াবা শত্ৰু হ'ব পাৰে। উত্তেজিত কিয় হৈছে কংস? বিধিৰ বিধান কোনে খণ্ডাব? বিধিৰ বিধান, ভাগ্যলিপি এই কংসৰ। এই কংস মই নিজেই দেৱতা, মনুষ্য, কিন্নৰৰ ভাগ্যলিপি। বুজিছা মোৰ ভাগ্যলিপি? এই কংসৰ ভাগ্যলিপি। কোন কংস? দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানৰ হাতত তোৰ মৃত্যু হ'ব, ই সঁচা। এয়া তোৰ সতৰ্কবাণী কংস, তই সাৱধানে থাকিবি। দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানৰ হাতত এই কংসৰ মৃত্যু। যাক ধনী বুলি ইমান দিন বুকুৰ মাজত সমস্ত মৰমেৰে নাখাই খুৱাই ডাঙৰ দীঘল কৰিলো, আজি তাই মোৰ সন্মুখত শত্ৰুৰূপে থিয় দিছেহি। ঘৰতে আছে মোৰ চিৰশত্ৰু, দৈৱবাণীটো মিছা নকয়। ঐ কোন আছ, কোন আছ? আজ্ঞা কৰক মহাৰাজ। শান্তৰী, লৈ আহ মোৰ তৰোৱাল। আজি এই হত্যা কৰো নিজ হাতে দৈৱকী। চাওঁচোন কেনেকৈ দৈৱবাণী ফলিয়াই। দৈৱকীৰ অষ্টম সন্তান, অষ্টম সন্তান মোৰ মৃত্যুৰ কাৰণ হব। এই কংসৰ, এই কংসৰ। আমাক হত্যা নকৰিব দাদা, আপোনাক কথা দিম। সন্তান জন্ম হোৱাৰ লগে লগে আপোনাক অৰ্পণ কৰিম। তেন্তে সেয়াই হব। শংকৰী, লৈ যা দৈৱকী আৰু বসুদেৱক কাৰাগাৰলৈ। মোৰ মৃত্যু মোৰ ভনীৰ সন্তানৰ হাতত। যাক স্বয়ং যমৰাজেও ভয় কৰে, তাৰ মৃত্যু এই কংসৰ, এই কংসৰ। এই কংসৰ।